নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি পবিত্ৰ ৰাস পূৰ্ণিমা হয় আৰু চাইঙত চাকি জ্বলাব ওলালোঁ আৰু আমি এয়া ওলাই ল'লোঁ। ভিডিঅ'টো আগলৈকে দেখাই থাকিম, ৰাতিলৈও দেখাম বাৰু, কেনেকুৱা পাই জনাব আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব দেই। আৰু এয়া আমি মেইন তোৰণখনৰ তলেদি নি আহি আছোঁ আৰু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। মূৰ্তিবিলাক এনেকৈ সজাই ৰাখিলে ভাল লাগে আৰু ভিতৰলৈও যাওঁ, যিমানকণ পাৰোঁ আপোনালোকক দেখাম। চাকি বন্তিও দি লওঁগৈ আৰু ৰাতি আচলতে বেছি ধুনীয়া হ'ব দেখিবলৈ। আৰু চাইঙত কোনে কোনে ৰাস চাবলৈ আহিব জনাব দেই। আমি কিন্তু চাইঙত নাচাওঁ, মই ঘৰলৈ যাম, গতিকে ইয়াত ভিডিঅ' কৰা নহ'বই আৰু মই ঘৰতে চামগৈ। ক'ৰবাত যিহেতু ভণ্টিহঁতে মাতি আছে আৰু বাহিৰৰ পৰা চাওক না, ইমান ধুনীয়া লাগিছে। মানুহৰ সমাগম হৈছে দেই, বহুতখিনি আহিছে। আৰু এই আমি দ্বিতীয় বৈকুণ্ঠপুৰী পাই গ'লোহি। চাকি বন্তি জ্বলোৱালত ইমান ধুনীয়া লাগিছে চাওকচোন নামঘৰ ভাগ। চাকি জ্বলাবলৈ ঠায়ে নাই আচলতে, ৰৈ থাকিবলগীয়া হৈছে। মানুহ উঠিলেহে আমি দিব পাৰিম আৰু অৱশেষত আমি বহিলোঁ আৰু চাকি জ্বলাবলৈ। মই এইপিনে চাকি জ্বলাই লওঁ আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব দেই আপোনালোকে, কেনেকুৱা পাই জনাব। মই যিমানকণ পাৰোঁ দেখাম বাৰু। আৰু মই ড্ৰেছ চেঞ্জ হৈ গ'লোঁ আৰু দেখিছেনে মোৰ পিছফালে এখন হাবি, বৰ বেছি ডাঙৰ হাবি নহয় বাৰু। মই ঘৰলৈ আহি গ'লোঁ, মানে ক'ৰপৰলৈ, আৰু মোৰ লগত আছে ভাইটি, এইটো ফাইদা হৈছে ধৰা। আৰু আমি পথাৰলৈ আহিলোঁ। ঘৰত যিহেতু কোনো নাই, ভণ্টিহঁত নায়েই, চাকি দিবলৈ গ'ল। আৰু আমি কি কৰিছোঁ আৰু বোলো ওলাই যাওঁ ব'ল পথাৰৰ পিনে অকণমান। মাজতে যাবলগীয়া ৰাস্তা নাই নেকি সম্ভৱ। আৰু এইখন পথাৰ আমাৰ ঘৰৰ পিছফালে আছে দেই। পথাৰখনকে চাওঁ আৰু আপোনালোককো দেখাইছোঁ আৰু এইখনেই আমাৰ পথাৰখন, আমাৰ গাঁৱৰ পথাৰখন। সেইপিনে ৰাস্তাত ওলাই আছে চাওক। সেয়াই আৰু কিনো দেখাম, ভাবিছিলোঁ ইয়াত আহি জলফাই খাম, কিন্তু বৰ্তমান ধান চান দোৱাই নাই। আমাৰ তাত দাইছে বাৰু, ইয়াত ধান নাই দোৱা আৰু ভালকৈ পকা নাই আচলতে, অলপ পকিছে আৰু সেইবিলাক। গতিকে এনেই আৰু অকণমান ওলাই আহিলোঁ। ঘৰতেনো কি কৰিম, ঘৰত কোনোৱে নাই, মানুহজন আছে, আইতা আছে, আৰু সেয়াই আৰু তাহাঁতৰ লগতনো কি কথা পাতিম আৰু। আমি তেতিয়া ভাবিলোঁ ওলাই যাওঁ, গতিকে ওলাই আহিলোঁ আৰু। আশ্ৰম নহয় সেইখন। আৰু এয়া ৰাতিৰ পৰিৱেশ আৰু ক'ৰপৰত দেই, ক'ৰপৰত কোনে কোনে ৰাস চাবলৈ আহিছে জনাবচোন কমেণ্টত। আৰু আমি ক'ৰপৰলৈ আহিলোঁ আৰু ৰাস চাবলৈ। সোমাই অহা ৰাস্তাটো ইমান ধুনীয়া লাগিছে চাওক, আৰু মূৰ্তিবিলাক এনেদৰে সজাই ৰাখিছে। তো ৰাসো অকণমান দেখাম আপোনালোকক, ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু এয়া পম্পী গৈ আছে,
আৰু দশাৱতাৰৰ মূৰ্তিসমূহৰ মাজতে এওঁলোকে দেখিছেনে পূৰা ফটো মাৰি আছে। আৰু ৰাস আৰম্ভ হৈ গ'ল, কংস ওলাইছে আৰু। ক'ৰবাত ৰাস বেয়া নহয় কিন্তু দেই, আৰু জীৱন্ত ঘোঁৰা ওলাই, গতিকে ভিডিঅ'টো আগলৈকে দেখাই থাকিম, চাই থাকিব। আৰু যিমানকণ পাৰোঁ এনেকৈ অকণমানকৈ ৰাসৰ ভিডিঅ'টো আপোনালোকক দেখালোঁ, কেনেকুৱা পালে জনাব। আৰু আজি নেক্সট ডে হয়, ঘৰত দুদিন থাকিলোঁ আৰু এতিয়া যাবলৈ ওলাব হৈ গ'ল। আৰু থাম্বনেইলত যে দেখিছিলে তেওঁ কোন হয় বুলি যে কৈছিলোঁ, কোন হয় আপোনালোকক দেখাই দিছোঁ ৰ'ব। এয়া এতিয়া দেখিছেনে তামোল চুবাই আছে। আচলতে মই যেতিয়া আহোঁ তেতিয়াই তাইক লগ নাপাওঁ, মানে মোৰ ঘৰটো ওচৰতে হয়, গতিকে মই অহা যোৱা কৰি থাকিব পাৰোঁ। আৰু তাই দূৰত যিহেতু লগ নাপাওঁ, আৰু মই যেতিয়া আহোঁ তেতিয়া তাইক লগ নাপাওঁ। বহুত দিনৰ মূৰত তাই আহে আৰু কোন হয় তাইক দেখাই আছোঁ বাৰু দেই। চানচতে ডান্সটো মাৰি আহি লগ পালোঁ। আৰু এইজনী দেখিছেনে বাৰু, তাই হৈছে মোৰ একমাত্ৰ বা, যাৰ লগত মই সৰুৰ পৰা ডাঙৰ হ'লোঁ। আৰু আচলতে তাই সৰুতে বিয়া হৈ গ'ল। আৰু এইজনী আমাৰ টিকলি মিকলি মোৰ ভাগিনজনী, এজনী একমাত্ৰ ভাগিন। আৰু
বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, এইটো মানে সৰু ল'ৰা ছোৱালী থকা ঘৰ যে, গতিকেলৈ অলপ লেতেৰা পেতেৰা হৈ থাকিব পাৰে আৰু এয়াই মোৰ বা। আৰু ভিডিঅ'টো কৰা নহ'লে আৰু ডাইৰেক্ট ঘৰৰ পৰা ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো মানে শেষ কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন এটা ভিডিঅ'ত লগ পাম, আৰু এইটো পোৱালি হাঁহি আছে দেখিছোঁ। সেয়াই আৰু আজিলৈ বাই বাই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম।